Hi guys, welcome back to my channel. Namaskar, মোৰ YouTube channel লে আপোনালোকক স্বাগতম জনাইছো। ভিডিওটো শেষলৈকে চাব, যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে মোৰ ভন্টি হাই কৈ দিয়া। আৰু আজি মোৰ ব্লগটো গধূলিৰ পৰা ষ্টাৰ্ট কৰিছো 5টা বজাৰ পৰা। আৰু এইফালে মা হাই কৈ দিয়া। আৰু এতিয়া আমি পেহী ঘৰলৈ যাব লৈছো, আপোনালোকে চাই থাকিব। আমি পেহী ঘৰলৈ যাব লালো, এফালে আইতা এফালে মা আহি আছে। বলক যাওঁ। আমি আইতা মই আৰু মা এফালে পিছফালে বহিছো। আৰু এফালে পাপা গাড়ী চলাই আছে। ভাগৱতৰ ঘৰ এখন আমাৰ তিনচুকীয়াৰ কোৰ্ট হয়। এখন আমাৰ তিনচুকীয়াৰ সাৰ্কিট হাউস। এইফালৰ পৰা আমাৰ স্কুল যায়, সেইখন আমাৰ স্কুল। এইখন আমাৰ স্কুল হয়। আৰু এফালে আমাৰ এইটো নামঘৰ হয় ককাহঁতৰ। এইফালে আমাৰ স্কুল আছে। এইফালে আমি পেহীহঁতৰ ঘৰ পালোহি। তাৰপিছত এইফালে পেহীয়ে এনেকৈ ফুল এইবিলাক এনেকৈ সজাই থৈছে ধুনীয়াকৈ বাৰান্দাত। চাওক ইমান ধুনীয়াকৈ। আৰু এইফালে পেহীহঁতৰ ঘৰৰ বাহিৰত। আৰু এইফালে আমাৰ পেহীহঁতৰ বাজনী আৰ্ট কৰা। এইফালে চাওক এই গ্লাছটো পেইণ্টিং কৰা হৈছিল। এইফালে চাওক ইমান ধুনীয়াকৈ এইটো কৰিছিলে পেইণ্টিং। আৰু এইফালে পৰা ভিতৰ ৰুমলৈ যায়। এইফালে ড্ৰয়িং ৰুম আছে। আৰু এইফালে আমি বহি আছো, আইতা পাপা মই ভণ্টি এইটো পেহীহঁতৰ দাদা আৰু এজনী বা। আৰু এইফালে এইটো পেইণ্টিং কৰাটো। এইফালে পেহীহঁতৰ ঘৰৰ আগফালে এইফালে ড্ৰয়িং ৰুমটো। এইফালে পেহাই ফুটবল খেলি পোৱা ট্ৰফিবোৰ এনেকৈ থৈ দিছে পেহীয়ে। পেহীয়ে চাহ দিছে এইফালে। কালি মই পেহী ঘৰলৈ গৈছিলোঁ। তাৰপিছত মই ভাত পানী খাই শুই থাকিলোঁ। গধূলি সময়ত গৈছিলোঁ যিহেতুকে ভাত পানী খাই শুই থাকিলোঁ। তাৰপিছত ব্লগ কৰা নহ'ল। আজি ৰাতিপুৱা 12টামান বজাত আমি গুচি আহিলোঁ। আইতা আৰু মই থাকিলোঁ কালি। তাৰপিছত আজি 4:40ৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। আইতাহঁতে চলাই আছে চাইকেল। আৰু এইফালে ভণ্টি হ'লে হেনো দুখন হাত এই চাইকেল চলাব। এতিয়া গল্ডেন ব্ৰাউন হোৱালৈকে থ'ব। তেলখিনি পৰা দেখিয়ে নাই পোৱা। লৰাই দিছোঁ চাওক। এতিয়া গল্ডেন ব্ৰাউন হৈছেগৈ আৰু লাহে লাহে চাওক। এতিয়া সেইখন বহুত ক'লা ক'লা লাগিছে দেখিবলৈ। ৰংগুৰা দিছে। তাৰপিছত এতিয়া ধনিয়া মছলা দিছে, ধনিয়া পাউডাৰ ভাজি লৈছে ভালকৈ। এইটো ৰেচিপি চবে জানে, এইটো সাধাৰণতে বনাইছোঁ, তথাপিও দেখাই দিছোঁ।
চাওঁ এতিয়া ঢাকন মাৰি অকণমান দেৰি সিজিব দিম ইয়াত অকণমান পানী দি ইয়াত পিঁয়াজ আৰু নহৰু আৰু আদা দি কিনি এইখিনি পেষ্ট কৰিব এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত এইখিনি এতিয়া ধুনীয়াকৈ গ্ৰাইণ্ড হৈ গ'ল চাওক ইমান ধুনীয়াকৈ এইফালে মাংসত দিবলৈ আলু এইখিনি কাটি লৈছে এনেকৈ এতিয়া এইখিনি অলপ অলপকৈ এনেকৈ লৰাই দিছে খুৰীয়ে এতিয়া আকৌ ঢাকন মাৰি থ'ব এতিয়া ইয়াত আলু দি দিছোঁ এতিয়া এইখিনি ধুনীয়াকৈ সিজি গ'ল চাওক ঢাকন মাৰি থৈ দিছিলোঁ অলপকৈ সিজিছে আৰু এইখিনি এতিয়া এইফালে আমাৰ ভাত ৰেডি হৈ গ'ল আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আমি ভাত খাই লওঁ তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ বাই বাই আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে বাই বাই